নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হ'ল শেৱালি ফুলৰ সৈতে মাছৰ ৰেচিপি। আহকচোন এই ৰেচিপিটো কেনেকৈ বনাই চাই লওঁ। ৰেচিপিটোত ব্যৱহাৰ কৰিবলৈ এইখিনি বস্তু লৈ লৈছোঁ। এয়া বেঙেনা কাটি লৈছোঁ এটা, পিঁয়াজ লৈছোঁ এটা, কেঁচা জলকীয়া লৈছোঁ 5টা, শুকান জ্বলা 2টা আৰু মাছৰ মাথা 2 ফালা লৈ লৈছোঁ। এয়া শুকান শেৱালি ফুল লৈ লৈছোঁ। 10 মিনিট আগতে তিয়াই ৰাখিছিলোঁ। এইখিনি ভালদৰে মই ধুই ৰেডি কৰি লৈছোঁ। এয়া কেৰাহীত তেল দি লৈছোঁ। তেলখিনি গৰম হৈ গৈছে। ইয়াতে মই এতিয়া পিঁয়াজখিনি দি লৈছোঁ, জলকীয়া দিছোঁ, শুকান জলকীয়া দিছোঁ আৰু এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। এই ৰেচিপিটো আপোনালোকে ঘৰত বনাই খাই চাব, খুবেই ভাল পাব। পিঁয়াজখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে বেঙেনাখিনি দি দিছোঁ। ভজা হোৱাৰ পিছত শেৱালি ফুলখিনি যে তিয়াই ৰাখিছিলোঁ এইখিনি ইয়াতে দি দিম। এয়া শেৱালি ফুলৰ শেৱালি ফুল ইয়াতে দি অকণমান ভালদৰে ভাজি ল'ম। ইয়াতে এতিয়া নিমখ 1 চামুচ দি দিছোঁ, হালধি 1 চামুচ, এইখিনি অকণমান ভালদৰে লৰাই ল'ম। এইখিনি মই ভালদৰে লৰাই থাকিম। অকণমান ভজা হোৱাৰ পিছত ইয়াতে মই জিৰাৰ গুড়া 1 চামুচ দি দিছোঁ, ধনিয়াৰ গুড়া 1 চামুচ দিছোঁ আৰু লগতে কলাখাৰ, আমাৰ ঘৰতে বনোৱা কলাখাৰ অকণমান দি দিছোঁ। আপোনালোকে যদি ঘৰতে বনোৱা কলাখাৰ নাথাকে আপোনালোকে চ'ডা খাৰো দিব পাৰে। এতিয়া অকণমান পানী দি এইখিনি বস্তু মই ঢাকি ৰাখিম। অকণমান পানী দি দিলোঁ। এতিয়া এইখিনি বস্তু মই সিজিবৰ কাৰণে ঢাকনিৰে ঢাকি ৰাখিম। এতিয়া ঢাকনিৰে ঢাকি ৰাখিম সিজিবৰ কাৰণে। 5 মিনিটমান সিজিবলৈ দিম। শেৱালি ফুলখিনি সিজি গৈছে। ইয়াতে মই এতিয়া মাছৰ মাথা 2 ফাল দি দিম। এইখিনি ভালদৰে লৰাই দি চাওক এতিয়া কি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই আকৌ ঢাকনিখন দি ল'ম। ইয়াৰ ৰেচিপিটো ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি নমাই থৈ দিম। এটা মই কেৰাহীৰ পৰা এটা বাতিত এই শেৱালি ফুলৰ ৰেচিপিটো ইয়াতে লৈ লৈছোঁ। এই ৰেচিপিটো বনাবলৈ অতি সহজ। আপোনালোকে ঘৰত এবাৰ বনাই খাই চাব, খুবেই ভাল পাব। এই শেৱালি ফুলৰ ৰেচিপিটো বহুতে কেঁচাইও বনায়। মই এই শেৱালি ফুলখিনি ৰ'দত শুকুৱাই ৰাখিছিলোঁ, তাৰে শেৱালি ফুলৰ ৰেচিপি এটা বনাইছোঁ। ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।